ইয়াত যি আহিছে যেতিয়াও প্ৰায় এতিয়া বৰ্তমান ইয়াত ঘৰৰ মালিক আহি খুব এটা সুন্দৰ ঠাই ইয়াত আহি পালোঁ য'ত নাগালেণ্ডৰ লগত অসমৰ লগত খুব বেছি দূৰত্ব নহয় জাষ্ট নাগালেণ্ড আৰু অসম লাগি থকা এটা ঠাই তাতে আহি পাহাৰৰ যি সৰু ৰাস্তা দি আহি য'ত ইফালে নেচাৰেল এটা বিউটিৰ জেগাত সৰু এটা ঠাই য'ত এইটো সৰু পাহাৰ বুলি ক'ব লাগিব মানে জাষ্ট কিমান বা মানে স্কুৱাৰ ফুট যিটো এটা পাহাৰত এটা ঘৰ খুব সুন্দৰকৈ বনাই থৈছে মই আপোনালোকক এইটো অলপ দেখাবলৈ চেষ্টা কৰিম আৰু লগতে এই ঘৰৰ পৰিৱেশটো দেখুৱাৰ পিছত আপোনালোকক এই ঘৰৰ চাৰিদিশে কেনেকুৱা পৰিৱেশ কিহৰ লগত ভৰপূৰ সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই গৈ থাকক আপোনালোককো এইটো দেখাবলৈ আহি মই খুব এটা ভাল লাগিলোঁ আৰু ভাল অনুভৱ হ'লোঁ যে আমিও গাঁৱত খুব ঘৰ বনাই ডাঙৰ টকা বহুত পইচা দি ঘৰ বাৰী বনাওঁ নিজৰ পচন্দত তেও আমি ইমানকৈ সুন্দৰ বনাই ওলাব নোৱাৰোঁ য'ত ইমান খৰচা দিওঁ কিন্তু ইয়াত ইমান খৰচা নগ'লেও খুব মিনিমাম খৰচাত ইমান সুন্দৰ এটা পৰিৱেশ আৰু ইমান সুন্দৰ এটা ঘৰ বনাই লৈছে সেইখিনি মই অলপ আপোনালোকক জনাব চেষ্টা কৰিম য'ত আমি আই ঘৰত 1 লাখৰ পৰা 1.5 লাখ পইচা পাওঁ হয়তো এনেকুৱাকৈ পইচা পোৱাৰ পিছতে আমি কিছু পইচা লগাই এনেকুৱা এটা ঘৰ অলপ বনাই ল'ব পাৰোঁ নেকি এইটো আপোনালোকক অলপ ঘৰৰ বিষয়ে অলপ জনাবলৈ আমি চেষ্টা কৰিম আপোনালোকে হয়তো চাই এইটো ঘৰৰ মডেলবিলাক যদি আমি গাঁৱত বনাই লওঁ তেতিয়া কিমান এটা ভাল পৰিৱেশ ঘৰ ভাল দেখিলে জাগাৰ ডেভেলপ বা জাগাৰ পৰিৱেশটো কিছুমান সৌন্দৰ্যময় হোৱাটো আমি অনুভৱ কৰোঁ তেনেধৰণৰে আমি যেনিবা এইটো আপোনালোকক বা আমিও চেষ্টা কৰিম বা ময়ো চেষ্টা কৰিম আপোনালোকেও হয়তো এনেকুৱা সুন্দৰ পৰিৱেশখিনি বনাই লোৱাৰ পিছত হয়তো ঠাই অঞ্চল খুব এটা চেঞ্জ হোৱা পৰিৱেশটো আমি দেখিব পাম তেনেকৈ আপোনালোকক ভাবি মই এইটো ভিডিঅ'টো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই গৈ এতিয়া ঘৰটো চাওক কিমান ধুনীয়া ঘৰ সেইটো আপোনালোকে এইটো ইফালে ফ্ৰণ্টত চাই পেলাই খুব এটা হেভি ডাঙৰ বা হেভি এমাউণ্টৰ ঘৰ বুলি ভাবিব পাৰে কিন্তু এইটো ঘৰৰ পৰিৱেশটো চাই বা ঘৰটো যি বহলটো চাই নিশ্চয় আপোনালোকেও ধৰিব পাৰিব চাওক এইটো হ'ল মেইন এইটো দেখিছোঁ এইটো কিটচেন হে চাওক প্ৰায় নাগালেণ্ডত যিহেতু দেখিলে কিটচেনটো এনেকুৱা এটা কিবা থাকে কিটচেনত এইটো ইয়াৰ পৰা ভাত বনাব ইয়াৰ পৰা ধোঁৱা ওলাই যাব বাহিৰত ধোঁৱা ওলাবৰ কাৰণে এইটো পৰিৱেশ থোৱা হয় চাওক আৰু এই ঘৰটোৰ ডিজাইনটো আপোনালোকে কৰ বুলি মানে কেনেকুৱা কোনটো কাণ্ট্ৰিৰ ঘৰৰ ডিজাইন বুলি ভাবিছে বা আপোনালোকে অনুভৱ কৰিব পাৰিছে এনেকুৱা ডিজাইনত বেলেগ আমাৰ ইণ্ডিয়াৰ বাহিৰত খুবকৈ বনোৱা হয় আৰু বা ৰিজৰ্ট বা ৰেষ্টুৰেণ্ট এইবিলাক বনোৱা দেখি পায় চাওক এইটো হ'ল তেখেতলোকৰ ড্ৰয়িং ৰুম বা প্ৰাইভেট ৰুম হ'ব পাৰে চাওক ইয়াকো কিহৰ লগত বনোৱা হৈছে আপোনালোকক নিশ্চয় দেখিছেই ইটা হাবৱাল দি ওপৰতো চব বাঁহৰ কাঠৰ বেৰৰ লগত বনাইছে চাওক প্ৰতিটো চাওক দুটা ঘৰ আৰু ইফালে সেই টিঙৰ পৰা যিবিলাক পানী সেই পানী অহা বা বেক চাইডত কি আছে এইটোও দেখাম পানীৰ পৰা টেংকি এইটো হ'ল বাথৰুম আগফালে আকৌ কাঠৰ চাওক ধুনীয়া এটা পৰিৱেশেৰে ঘৰ এটা নিৰ্মাণ কৰা হৈছে এইটো চাওক এতিয়া আমি ইফালে যাওঁ কৰিডৰ বেক চাইডত কৰিডৰ বেক চাইডত কিমান ধুনীয়া আৰু ইয়াৰ পৰা আৰু কিমান ধুনীয়া আপোনালোকক দেখাম ইয়াত অনুভৱ যিহেতু মই ইয়াত আহি খুব অনুভৱটো বেলেগ পাইছোঁ খুব ভাল লাগিছোঁ ক'ব নোৱাৰাকৈ ভাল লাগিছোঁ চাওক ইয়াত তামোল পৰিৱেশ এইটো হ'ল সৰুকৈ পাহাৰ মই কৈছিলোঁ আপোনালোকক কেনেকুৱা আছে পৰিৱেশ এইটো হ'ল লগতে ইয়াত খুব ডাঙৰ পাহাৰ নহয় এনেকৈ সৰু পাহাৰৰ ওপৰত কিছুমান তামোল খেতি
এইফালে প্ৰায় ইয়াত তামোল 99% তামোল আৰু আমো লাগি আছে ধুনীয়া দেখিছোঁ ঘৰ কিমান ধুনীয়া চাওক ইয়াত কাঁহী বাতি ধুবলৈ কাৰণে কেনেকৈ বনাই থৈছে বেলেগটো মই ইমান দীঘলীয়াকৈ নকৰোঁ এতিয়া আপোনালোকক দেখাই লৈ গৈ আছোঁ এতিয়া আৰু চাৰিদিকে কি আছে 4 ৰাউণ্ড কি আছে তাৰপিছত দেখালৈ তালে পিছত কাঠ ঘৰ মই ভাল পাইছোঁ আৰু লগতে চোতালখন এই ঘৰৰ লগত সাজিবৰ কাৰণে মিলাবৰ কাৰণে কেনেকুৱা বনাইছে আপোনালোকক এইটো দেখাম আৰু ঘৰৰ ওচৰত কি চাওক আকৌ ইফালেও কৰিডৰ ঘৰৰ বেক চাইডত প্ৰায় নৰ্থ ইষ্টত অৰুণাচল অসমতো কিছুমান আমাৰ ট্ৰাইবেলসকলৰ ঘৰবিলাক এনেকুৱাই হয় চাওক কেনেকুৱা পৰিৱেশ আৰু ইয়াত চব সম্পূৰ্ণ বা 90% বা আৰু 10% কাঠ আৰু এনেকৈ কিছুমান পাৰ্চেণ্ট বালু পাথৰ চাওক এইটো দেখালোঁ আপোনালোকক দেখাই এতিয়া পৰিৱেশটো নিশ্চয় আপোনালোকক যিমান পাৰি দেখাইছোঁ এইটো হ'ল সৰুকৈ এটা পাহাৰ সিফালে চাওক বাউণ্ডাৰীটো কিমান লগতে আপোনালোকক দেখাইছোঁ সেইটোৱে আৰু সকলো ছাইডত যিমান তললৈকে তামোল আৰু বাউণ্ডাৰীটো দেখাইছোঁৱে এনেকৈ বেছি ডাঙৰ এৰিয়া নহয় কিমান বা 1000 স্কুৱাৰ ফুটহে হ'ব এইটো বেছি ডাঙৰ নহয় চাৰিওফালে চোতালৰ লগত লাগি আছে এইটো চাওক বাউণ্ডাৰীটো কেনেকুৱা ইমান ধুনীয়া পৰিৱেশ ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক চাই গৈ থাকক কিমান সুন্দৰ লাগিছে এইটো হ'ল পাহাৰ ইয়াত চব তামোল এইফালে যিমানেই চাওক আপুনি যিমানেই চাওক তামোলৰ ভৰপূৰ ইয়াত তামোল আৰু তামোলৰ মাজত বা পাহাৰৰ মাজত তামোলৰ মাজত এখন ধুনীয়াকৈ ঘৰটো আপোনালোকক আকৌ দূৰৰ পৰা দেখাইছে ইয়াত আৰু লগতে চোতালটো কেনেকুৱা বনাইছে চাওক আকৌ চোতাল ঘৰ আৰু টোটেল ভিউটো আপোনালোকক দেখাম আমি ইফালে আহিলোঁ ঠাইডোখৰ সৰু এই সৰু ঠাইডোখৰ কিমান ধুনীয়াকৈ বনাই লৈছে আকৌ ইফালে যি আহিছোঁ আহাটো এটা এই সৰু পাহাৰৰ পৰা এনেকৈ সিটো পাহাৰলৈকে লাগি অহা এটা মানে সৰুকৈ ৰাস্তা ইফালেও তল চাওক ইফালেও তামোল যিকোনো আপোনালোকক এইখিনি দেখালোঁ নিশ্চয় আপোনালোকে দেখি গম পাইছে চাওক ইয়াৰ পৰা কিমান ধুনীয়া দেখে ঘৰটো আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম চাই গৈ থাকক এনেকুৱা সময় আহি ইয়াত ঘৰৰ চোতালৰ কাষে কিনাৰে কিমান এইটো হ'ল জাম সেইটো হ'ল লেচু ইফালে লেচু কিমান ধুনীয়া বনাই থৈছে ঘৰ ইয়াত যি আহিছে যেতিয়াও প্ৰায় এতিয়া বৰ্তমান ইয়াত ঘৰৰ মালিক নাথাকে বুলি কোৱা শুনি পাইছোঁ চাওক কিমান ধুনীয়া লাগে যেনক দীঘলীয়া নকৰিম নিশ্চয় আপোনালোকে চাইছে নমস্কাৰ পৰিচয়টো দিয়ক অলপ মই মোহন বসুমতাৰী মোৰ ঘৰ অসমতে ইয়াৰ পৰা অসম কিমান দূৰ ইয়াৰ পৰা মোটামুটি 3-4 কিলোমিটাৰমান হ'ব বৰ্ডাৰটো আমাৰ ঘৰটো 5 কিলোমিটাৰমান হ'ব এই য'ত আহিছোঁ আমি এইটো নাগালেণ্ড এইটো ঘৰটো খুব ধুনীয়া বনাইছে ইয়াৰ মালিক ক'ৰ হয় এইটো উখাৰ হয় ন ডিষ্ট্ৰিক্ট এতিয়াতো বৰ্তমান নাই এনেই আপোনালোকে ইয়াত আহি থাকে চাগে সময়ে আহোঁ এইটো ঘৰটো চাই কেনেকুৱা লাগিছে অনুভৱ কি হৈছে ঘৰটো ভালে লাগিছে ন আৰু ইফালে যিটো তামোলৰ বাৰী গোটেই তামোলৰ বাগান হয় বহুত আছে ইয়াত তামোল এনে এইটো আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব এইখিনি তামোল এৰিয়া কিমানমান 1000 বিঘা হ'ব
হাজাৰৰ ওপৰ হ'ব হাজাৰৰ হাজাৰৰ ওপৰ হ'ব হাজাৰৰ ওপৰ হ'ব কিন্তু এতিয়া হাজাৰৰ ওপৰ হ'ব কিন্তু কিমান হ'ব সেইটো নাজানো নাজানো কিন্তু হাজাৰৰ ওপৰ জোখাটো নাই জোখাটো নাই জোখিলে গম পালো অনুভৱ কৰিব পাৰে নহয় জানো একদম ভাল লাগিছে এইটো ঘৰ এৰিয়াটো চাই পেলাই এইটো কিন্তু একদম এটা ইউনিক ন সেইটোৱে আছিল বন্ধুসকল আপোনালোকক অলপ দেখালোঁ দেখাই য'ত আহিছোঁ ময়ো নাগালেণ্ড হিচাপে নাগালেণ্ডৰ আহি ঠাইডোখৰ খুব ভাল লাগিলোঁ ধন্যবাদ